জাষ্ট প্ৰতিযোগিতা এখন পাতিছে এতিয়া তালৈ ওলাইছোঁ মই ৰাছালীকেইটা আমাৰ ডাঙৰ ডাঙৰ মাইকী মানুহ কোনো আমি খেলিম গতিকে দেখাম আপোনালোকক দেই বলক তেন্তে ৰাছালীকেইটা বাটতে ৰৈ আছে মই তলাটো মাৰি থৈ যাওঁ তাকে চাবিটো বিচাৰি পোৱা নাই এপিনে ঘৰত কাম কৰা মানুহ যে কাম কৰি আছে তেওঁকো চাই যাওঁগৈ কৈ থৈ যাওঁ ভাড়া ঘৰৰ কাম অ' দাদা দাদা কামত লাগি থাকক দেই আমি তাৰপৰা আহোঁ কণী যুঁচৰ পৰা চাই আহোঁগৈ আপুনি লাগি থাকক বোলো ভাড়াঘৰ আছিলে মানে বহুতকেইটা আছিলে আৰু এতিয়া আৰু এটা বনাব লৈছোঁ গতিকে তাতে কামত লাগি আছে মানুহজনে এতিয়া যাওঁ পোৱালি বাচ্চাকেইটাৰ লগত আৰু সেইয়া তাত প্ৰতিযোগিতা হ'ব আমাৰ গগৈ খুৰাই মাঘৰ পাতে এবাৰ অলপ পলমকৈ হ'ল বাৰু কিবা অসুবিধা হোৱাৰ কাৰণে এয়া প্ৰয়াত স্বৰ্ণলতা গগৈ সোঁৱৰণী আমাৰ গগৈ খুৰীৰ কথা কৈছোঁ তেওঁৰ নামতে এই কণী যুঁজ প্ৰতিযোগিতা প্ৰতি বছৰে গগৈ খুৰাই পাতি আহিছে আৰু গগৈ খুৰাই কিয় এই কণী যুঁজ প্ৰতিযোগিতাখন পাতিছে বা অনুষ্ঠিত কৰে প্ৰতি বছৰে তাকে ধুনীয়াকৈ জনাই দিব বলক ভিডিঅ'টো আগবাঢ়ো সকলো গম পাব আপোনালোকে যুঁজ প্ৰতিযোগিতা ল'ৰা ছোৱালীৰ মাজত কৰি আহিছোঁ আজি 10 বছৰ হ'ব এই 10 বছৰ আজি আমি কাৰণে বছৰত অসুবিধা হৈ থাকিলে সেইকাৰণে আহি মাঘৰ শেষ হ'ল তথাপিতো আজি ভাবিলোঁ যে আজি এই তাৰিখতে মাঘৰ বিহু মাঘৰ বিহুতে এই খেলাখন খেলাওঁ কৈছে আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু ল'ৰা ছোৱালীসকলো আহিছে মোৰ ভাল লাগিছে প্ৰথমতে মই কৈ লৈছোঁ যে আপোনালোকক এই সহযোগটো প্ৰতি বছৰ যাতে কৰি থাকে আৰু আমি যিমান দিনলৈকে থাকিম সিমান দিনলৈকে তেওঁ স্মৃতি এইখিনি যাতে কৰি থাকিব পাৰোঁ তাৰ আশীৰ্বাদ কৰি আজি এই খেলাখন আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই খেলাখন পৰিচালনাত আগৰৰ পৰা আছে প্ৰথমৰ পৰাই আছে আমাৰ ওচৰৰ মোৰ ফুলনি ক'ব পাৰি তেওঁ আছে হেমন্ত ভূঞা গতিকে তেওঁ পৰিচালনা কৰে সুন্দৰকৈ আৰু আমাৰ আমন্ত্ৰিত অতিথি আৰু তিনিজন আছে মোৰ বন্ধু দেৱানন্দ শইকীয়া আছে আমাৰ ৰাজখোৱাদেৱ আছে সুৰেন্দ্ৰ ৰাজখোৱা আৰু আমাৰ শ্বহীদ হাতী বৰুৱা আছে গতিকে আমি আটাইকেইজনকে পাইছোঁ আশা ৰাখিছোঁ খুব সুন্দৰকৈ আগৰ নিচিনাকৈ আমাৰ খেলাখন আৰম্ভ হ'ব আৰু শেষ হ'ব এইকাৰণে কৈছোঁ যে মাঘৰ বিহুৰ দিনাখন আমি দুয়োজনে এই ডিম যুঁজাই মোক মানে কয় যে তুমি লৈ আনা খোৱাহি তাৰমানে মই ডিম যুঁজাই পেলাই মই ডিম খাওঁ দেই প্ৰতি বছৰে সেইকাৰণে সেই কথাটো মোৰ মনত থাকে আৰু সেইটো পাহৰিবৰ কাৰণে মই এইখিনি কৰি আছোঁ এতিয়া আৰু ভাবিছোঁ যে তেওঁ আত্মাই সৎগতি লাভ কৰক আৰু ল'ৰা ছোৱালীবিলাকো তোমালোকো আহি থাকিবা আগৰ কিছুমান আৰু আছিলে ডাঙৰ হৈ যোৱাৰ কাৰণে আজিকালি বৰকৈ নহা হৈছে তথাপিতো ভাল লাগিছে আহিছে আৰু দুই এজন যিখিনি আহিব সেইখিনি আৰু ডাঙৰ সকলেও এটা এটা নিজৰ ভাগ্য পৰীক্ষা ইয়াত চাই যাব পাৰিব বুলি আশা ৰাখিছোঁ চালক হেমন্ত আমাৰ ভূঞা আছে আৰু আমাৰ পৰিচালক অধ্যক্ষ হিচাপে আমাৰ শইকীয়াদেৱক মই ইয়াত আমন্ত্ৰণ কৰিছোঁ গতিকে অধ্যক্ষক প্ৰথমতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই আমাৰ মৰমৰে অনুৰোধ জনাইছোঁ মুখ্য যিজন নেকি আমাৰ পৰিচালক আমাৰ মৰমৰ হেমন্ত ভূঞা তেওঁকো এখন ফুলাম এই চেলেঙে সম্বৰ্ধনা জনাবৰ কাৰণে মই একেবাৰে নিচেই ওচৰতে আছে এই আছে আমাৰ সন্দিকৈ বাইদেৱে সম্বৰ্ধনা জনাব তাৰপিছত আমাৰ ৰাজখোৱাদেৱক আমন্ত্ৰণ কৰিছিলোঁ তেখেতো আহি পাইছিলোঁ গতিকে তেখেতকো এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে মই আমাৰ চুমক নালাগে এই ঠিক আছে মই দি দিছোঁ ৰাজখোৱা
ইয়াৰ পিছতে আমাৰ জ্যেষ্ঠ বাইদেউ এগৰাকী ইয়াক সম্বোধনত জনাব বিচাৰিছোঁ। তেখেতক দিয়া আগতে মই আমন্ত্ৰিত আছোঁ। তেখেতক আমাৰ হাতীবোৰৰ গতিকে হাতীবোৰকো এখন চিলং গামোচাৰ সম্বৰ্ধনা মই জনাইছোঁ। আমাৰ মাজত একেবাৰে জ্যেষ্ঠ গতিকে আমাৰ বাইদেউ আছে, আমাৰ চৈকানী বাইদেউ। গতিকে তেখেতকো এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে মই এই আমাৰ সামৰিছোঁ। আৰু আমি এতিয়া সকলো অতিথি আৰু গোটেই যিজনৰ আমাৰ এই খেলৰ প্ৰতিযোগিতা অংশভাগ লৈছে তেওঁলোকক সকলোকে সম্বৰ্ধনা জনোৱাৰ পাছত এতিয়া খেলৰ আয়োজন কৰা হৈছে। আৰু তাৰ মাজত মই ভিডিঅ'খিনি ল'লোঁ কাৰণ ল'ৰা ছোৱালী খেলি আছে না, সেয়ে মোৰ ল'ৰাটো হাৰিলে তেনেকৈ গোটেই সকলোৱে খেলিছে কাৰণ সকলোকে ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয়। লগতে নিজে তোলা সময়তো মোক কেমেৰা কোনে ধৰিব, মইতো মোৰ নিজৰ কেমেৰা নিজে ধৰিব লগা হৈছে। লগতে মই খেলিছিলোঁ, মই দেখালোঁ বাৰু। লগতে মোৰ মা মানে শাহুমাও ছোৱালীজনী দুবাৰ জিকিলে, ল'ৰাটো এবাৰ জিকিলে, মানে পূৰা ধুনীয়াকৈ কণী পূৰা পালোঁ আৰু আজি। এতিয়া এয়া মিঠাই বিতৰণ কৰা হৈছে, সকলোৱে চাহ মিঠাই সকলো খাই বৈ ইয়াত ঘৰলৈ আহিলোঁ। পলিথিনৰ পূৰা 8টামান ধুনীয়াকৈ কণী পাই মেলি এয়া মা কণী জিকা ফটো। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।